গেটখনেই হৈছে মেইন গেটখন শুৱালকুছিৰ আমাৰ অসমৰ বস্ত্ৰ নগৰীলৈ। এইখনো মৰম লাগিছে কিন্তু সঁচাকৈ। দিনটো চলাই চলাই এতিয়া বাজিলে 5টা। এয়া দেখিছে 5টা বাজিলে। তাৰপিছত আমি এতিয়া মা মই ওলাই মেলি ৰেডি। দেউতা সেইফালৰ পৰা আহি আছে। তাৰপিছত ছাৰ গুৱাহাটীৰ পৰা যাব আৰু খুৰীও যাব, মানে ছাৰৰ খুৰী যাব। আমি গৈ আছোঁ এতিয়া শুৱালকুছিলৈ বিয়া বজাৰ কৰিবলৈ। মানে ফাইনেলি দিনটোতো পাইছেহি, ওচৰ চাপিছে। ডিচেম্বৰত বিয়া যেতিয়া, এতিয়াৰ পৰা অৰ্ডাৰ কৰিলেহে সময় মূৰত কাপোৰবিলাক আহিব, কাৰণ অৰ্ডাৰ দিলে কাপোৰ 3 মাহমান লাগেই যিহেতু কাপোৰৰ। সেইকাৰণে আমি যাওঁ এতিয়া, চাওঁগৈ, অৰ্ডাৰো দি আহোঁগৈ, আপোনালোকক দেখাই থাকিম। চাহ খাইছে হিয়ামণি? এতিয়া আমি বাবুহঁতৰ ঘৰৰ পৰা ওলালোঁ, মানে আপোনালোকৰ ছাৰৰ তাৰপৰা ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ শুৱালকুছিলৈ। ছাৰ আহি আছে। ফাইনেলি বিয়া বজাৰ কৰিব গৈ আছোঁ আৰু এতিয়া আমি আৰু এটা এটাকৈ হৈছেগৈ আৰু চব। আৰু ইমান ধুনীয়া বৰষুণ বতৰ, চাওকচোন, ৰ'দটো নাই যে, বৰ ধুনীয়া লাগিছে। এতিয়া ভোক লাগিলে, এতিয়া ৰাস্তাৰ কাষৰে কি নামটো আছিলে পাহৰিলোঁ বাৰু, তাতে খাবলৈ সোমালোঁ। কাৰণ 5টা বজাতে অহাটো, 4টা বজাতে উঠা আমি। আৰু ইমান ধুনীয়া ধুনীয়া, ইমান ডাঙৰ ডাঙৰ একুৰিয়ামটোত মাছ আছে নহয়, চাওক না। এনেকুৱা একুৰিয়ামত মানে ডাঙৰ মাছ মই আজিলৈকে দেখাই নাই। বহুত ডাঙৰ ডাঙৰ মাছবিলাক, মানে একেবাৰে দেখিয়ে চক হৈ গৈছোঁ। আজি মই গৈ আছোঁ এতিয়া শুৱালকুছি। মানে আমাৰ ঘৰৰ পৰা আহি আছে মেডামহঁত, এইফালৰ পৰা গাড়ীত আহি আছে। তেওঁলোকে চাগে ভিডিঅ'টো ষ্টাৰ্ট কৰিলেই। ইয়াৰ পৰা মই যাম। মোৰ মানে দেৰিয়ে হৈ গ'ল, অথনিৰ পৰা ফোন কৰি আছিলে। আজি যিহেতু দেওবাৰ, বন্ধৰ দিন, মানে দেৰিলৈকে শুই থকা হয়। এতিয়া 8টা বাজি পাৰ হৈ গ'ল। জল্দি জল্দি গুৱাহাটীত আছোঁ মই, মানে এতিয়া জল্দি জল্দি যাওঁ ইয়াৰ পৰা। ডাইৰেক্ট মই জালুকবাৰী যাম। তেওঁলোকে সিফালৰ পৰা মানে জালুকবাৰীলৈকে আহি যাব আৰু তেজপুৰৰ পৰা আহি আছে। আৰু আজি বহুত ৰ'দ দি আছে, মানে ৰাতিপুৱাই বহুত বেয়াকৈ ৰ'দ ওলাইছে। গতিকে ৰেপিডত নাযাওঁ, ধুনীয়াকৈ আৰামছে AC বাছত বহি যাম, চিটি বাছত গুৱাহাটীত। আৰু টাইম লাগিব পাৰে 1 ঘণ্টামান, কিন্তু আৰামছে বহি যাম। আৰু আজি এটা স্পেচিয়েল দিন হয় আমাৰ দুইজনৰ কাৰণে। আমি মানে আমাৰ বিয়াৰ কাপোৰ কিনিবলৈ গৈ আছোঁ। গতিকে জল্দি জল্দি যাওঁ। আপোনালোকেও চাব পাৰিব শুৱালকুছি অসমৰ বস্ত্ৰ নগৰী, মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। গতিকে সোনকালে শুই উঠি মানে গা পা ধুই পূজা কৰি ল'লোঁ। আৰু এতিয়া আমি জল্দি জল্দি যাওঁ। আজি হয়তো মা থকা হ'লে বহুত মনত ভাল পালে হয়, কাৰণ মাৰো এটা সপোন আছিলে তেতিয়া, মানে মোৰ বিয়াখনক লৈ। প্ৰত্যেকজন মানুহৰে থাকে মানে। গতিকে মা থকা হ'লে হয়তো কিমান ভাল লাগিলে হয়, মই এইটো বুজাব নোৱাৰোঁ। তেওঁ কিমান ভাল পালে হয় মনত, কিন্তু উপায় নাই। তেওঁ আশীৰ্বাদ দিছে মোক, সেইটো কাৰণে ইমানখিনি কৰিব পাৰিছোঁ। আৰু মাৰ আশীৰ্বাদ লৈয়ে এতিয়া মই আগবাঢ়িছোঁ। আজি বেলেগ বেগছে কিবা বেলেগ হৈ আহিছেগে গোটেই। বিয়া তেনেকুৱা বেগ এটা ল'ব নিলে এইটো পকেট নাথাকিব। লৈ আহিছা নেকি ইয়াত? চাৰ্জাৰ লৈ আহিছোঁ। অঁ, চাৰ্জাৰ কি আছে? দিনটো কাম কৰিব লাগিব, দিনটো কামত লাগি যাব যে। গ্ৰীণ বাছত ভাল, কিন্তু মানে বেছি টাইম নালাগে। আগতে চিটি বাছত যেনেকৈ বহুত টাইম লাগে, বহুত সোনকালে পাই গ'ল। আৰু এচিত আৰামত আহিছোঁ। ছাৰলৈ খাবলৈ আমি তাৰপৰাই পেকিং কৰি লৈ আহিছোঁ, এতিয়া খাব। ৰাতিপুৱা ফল মূল খাই আহিছোঁ, মানে শুকান ৰুটিৰ কথা কৈছিলোঁ, কিন্তু তেলত দি আনিলে উপায় নাই। খাই যাওঁ আৰু, ভোক লাগি আছে মানে। কুঁহিয়াৰ ৰসটো খাই লওঁ। তোমাৰ খাব মন গৈছে বোলে। এইটো ৰাস্তাত যাম আৰু অকণমান টাইম পিছত আমি গৈ পাম আৰু আধা ঘণ্টা লাগিব আৰু। চাই ল'ম, মেইন গেটখনত ৰখি অলপ দেখাম আৰু ফটো ৰখিম। এতিয়া খাই লোৱা। মই মানে পুৰি চুৰি খালোঁ, পেটটো পূৰা ভৰ্তি হৈ আছে। সেইটো কাৰণে বাকী খাই লোৱা, চব ৰখি আছোঁ আমি আৰু এতিয়া যাম আৰু। আমি এতিয়া আহিছোঁ নিহাৰিকা চিল্ক ফেক্টৰী, চবেই চাগে জানেই। তাতে আহিছোঁ, বহুত ভাইৰেল আৰু আমি মানে ইয়াতে চাই লওঁ, তাৰপিছত আহি পেলাই ইয়াত দৰকাৰ হ'লে অৰ্ডাৰ দি থৈ যাম। আৰু আহিছোঁ যেতিয়াই ন ইয়াত। আৰু মানে কি, আমি শুৱালকুছি নোপোৱাৰ আগতে এই জেগাটো পায়। শুৱালকুছি নোপোৱাৰ আগতেই পালোঁ কাৰণে একবাৰ চাই যাওঁ। আমি মেইন এতিয়া শুৱালকুছিৰ ভিতৰত যামহে আৰু। এইফালে
শুৱালকুছিৰ ভিতৰত যাম আজি তোমাৰ পইচা যায়গা পইচাটো দিয়া আৰু এতিয়া আমাৰ বছে মানে গাড়ী চলাই আহি আছে আমি এতিয়া মেইন শুৱালকুছিত যাওঁ আহি পাইছো আৰু এইফালে বস্ত্ৰ উদ্যান মানে এখন পাৰ্ক হয় আজিলৈকে শুৱালকুছি আহি পোৱা নাই সেইটো কাৰণে প্ৰথম ন আমি একো চিনি জানি নাপাওঁ আৰু নিহাৰিকা চিল্ক ফেক্টৰীত সোমালোঁ তাতে ইমান এটা পচন্দ নহ'লে ন সেইটো কাৰণে আমি বেলেগবিলাকতো চাই যাওঁ আহিছোঁ যেতিয়া চবতে চাই যোৱা ভাল আৰু এতিয়া আমাৰ মাতাশ্ৰীহঁতে আকৌ বছন্তে পৰা ফটো চটো উঠিব আৰু এইফালে আছে মেইন গেটখন এই মেইন গেটৰ ফালেদি এখনেই হৈছে মেইন গেটখন শুৱালকুছিৰ আমাৰ অসমৰ বস্ত্ৰ নগৰীলৈ আদৰণি বুলি লিখা আছে আৰু এইফালেদি আমি এতিয়া সোমাই যাব লাগিব গৰুৱে আমাক স্বাগতম চবফালে মানে ইয়াত কাপোৰে কাপোৰ ন এই মানে জলকে যায় যে কাপোৰ এটা ল'বই ন বাবু গুৱাহাটীলৈ গ'লেও কাপোৰ এটা কিনিব এই মানে য'তে যায় এই কাপোৰ এটা ল'বই কাপোৰ এটা ল'লে মোৰ অন্য বস্তু নহয় কাপোৰ চাপোৰ ল'লেহে মোৰ মনটো ভাল লাগে ইয়াত থাকিব দিলে তুমি চাগে ইয়াতে থাকি যাবা কাম বন কৰি দিবা আৰু কাপোৰ এযোৰ দিব মানে কিমান আছে চা দোকান দেখোন শেষেই হ'ল আছে 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 আৰু পাম আৰু নতুন এখন লৈ আহিছোঁ মাকু চিল্ক ফেক্টৰী কি নাম মাকু চিল্ক ফেক্টৰী মানে মানুহৰ ঘৰত আছে নেকি ন ঘৰত আছে অৰ্ডাৰ দিব লাগে মানে তাত ইয়াত মানে মানুহৰ ঘৰে ঘৰে আছে কাপোৰৰ দোকান মন্দিৰ এটা চাইডত মন্দিৰ এটা চাইডৰ কৃষ্ণ ব'লা ভালকৈ কিবা এটা ভিডিঅ' কৰি থাকা কেনেকুৱা লাগিছে কাৰ কাৰণে এইটো তোমাৰ নেকি মোৰ কাৰণে মানে মায়ে ল'ব মই পিছত দিব বেলেগ টেঙৰ আছে আৰু শুৱালকুছিত কিদৰে পাটৰ কাপোৰ বনোৱা হয় বা অন্য কাপোৰ বনোৱা হয় নিজ চকুৰে আজি মানে তাঁতশালত প্ৰত্যক্ষ কৰাৰ আজি সৌভাগ্য ঘটিল আজি আমাৰ অসমৰ এয়া বস্ত্ৰনগৰী শুৱালকুছিত তাঁতত আমাৰ অসমীয়া শিপিনীয়ে কিদৰে কাপোৰ বয় গামোচা বয় আজি নিজে দেখি সঁচাকৈ কিবা এটা ভাল লাগিলে আৰু তাতো পচন্দ নোহোৱাৰ বাবে এতিয়া ফাইনেলি আমি আহিলোঁ এয়া চম্পা চিল্কালয় বুলি ইয়াতে চাওঁ ব্ৰইলাৰ ঘূৰি থাকিব দিছা ঘূৰি থাকা এতিয়া মানে মেমতে ভিতৰত কাপোৰ চাই আছে বহুত টাইম লাগিব আৰু মেইন ছেটযোৰৰ পৰা আৰম্ভ হৈছে মই সেইটো কাৰণে বোলো ভাবিলোঁ হেৰি কৰি লওঁ মোবাইল দুটা লৈ আহোঁ গাড়ীত থৈ আহিছিলোঁ অলপমান ভিডিঅ'ৰ কামেই কৰি ল'ব পাৰিম থাম্বনেইল চামনেইল বনোৱা নহ'লে এডিটিং সেইবিলাকে কৰি লওঁ মোবাইল দুটা লৈ আহোঁগৈ মই কামোৰ খাম দিনটো আজি কাপোৰ পচন্দ হৈছেনে মোৰ বেয়া আমনি লাগি গৈছে আৰু ন উপায় নাই কিন্তু মোৰ ছেকেণ্ড ছেট কেইযোৰ পচন্দ হোৱা নাই তোমাৰ পচন্দে নহয় মোৰ ফাৰ্ষ্টৰ কাপোৰযোৰ হৈছে কিন্তু ছেকেণ্ড ছেট কেইযোৰ মোক বেড ছেট ডিজাইন কিবা কিবি লাগে কোনটো চাগে চোৱা চোৱা কোনটো লাগে চোৱা এইযোৰ দেখোন পাৰি থাকিব কাষত পাৰি থাকিব চব এই যেনেকৈ বাপেকে এৰিলে যাবলৈ কাপোৰ কিনিবলৈ চাৰো এৰিব বেছি এনেও মাথাটো গৰমেই হৈছে চাৰ ইহঁতে গৰম হৈছেনে হৈছে দিয়া হৈছে দিয়া হৈ গ'ল দিয়া এইযোৰে ভাল লাগিছে ন দেখাওক ন এটাৰ বহুত চিম্পল নাই এইটো আছে একদম ইউনিক চিম্পল ইউনিক হ'ব আঠুলৰ কাম আছে আপুনি যি বিচাৰিছে সেইটো মডেল আপুনি নহয় তাইক ল'বলৈ দিয়ক আপুনি
কাপোৰটো ভাল লাগিছে চাওক ব্লাউজৰ পিচটো হেভি দেখিছে শুৱালকুছিতে উৎপাদিত বিশুদ্ধ পাটৰ কাপোৰ এয়া পিংক যোৰা গ্ৰীণ যোৰা টচৰ ছেট আৰু এইটো কওঁ এনেকুৱা টচৰ ছেট ধুবুৰী অঞ্চলত শিলিগুৰি অঞ্চলত বিভিন্ন বেলেগ ধৰণত এটা সূতাটো আমাৰ প্ৰক্ৰিয়াত নবনায় সূতাটো একে থাকে যদিও কাপোৰটো পাতল প্ৰক্ৰিয়াত বনাই বিক্ৰী কৰি আছে কিন্তু শুৱালকুছিৰ টচৰ সূতাৰ কাপোৰটো সম্পূৰ্ণ বেলেগ হয় এইটো সম্পূৰ্ণ কেঁচা পাটৰ ছেট ৰঙীন লগতে এখন শুৱালকুছিত উৎপাদিত পাটৰ গামোচা আমি দাঙি ধৰিছোঁ ইয়াত কোৱা থাকিল এই কাপোৰখিনি সম্পূৰ্ণ বিশুদ্ধ চম্পা চিল্কৰ পৰা আমি এতিয়া বিক্ৰী কৰিবলৈ ওলাইছোঁ ভিডিঅ'ৰ সন্মুখত পাত আমি দাঙি ধৰিছোঁ লগতে আমি ইয়াৰ কাপোৰৰ তলত আমাৰ যদিও এইটো মাৰ্ক লগোৱা আছে কিন্তু আমি মাৰ্কৰ ওপৰত বিশ্বাস কৰি কাপোৰটো কিনিব কোৱা নাই কাৰণ এচাম অসাধু ব্যৱসায়ীয়ে এই ষ্টিকাৰটো উঠাই ছেম টু ছেম ডিজাইনৰ নকল কাপোৰ ব্যৱহাৰ কৰি আছে অসমৰ বিভিন্ন অঞ্চলত গতিকে ষ্টিকাৰটো আমি বিক্ৰী কৰা নাই আমি আমাৰ পৰা বিক্ৰী কৰিছোঁ দায়িত্ব আমাৰ সেয়েহে আমি কাপোৰৰ তলত এইদৰে প্ৰতিটো কাপোৰৰ তলত আমাৰ মোহৰ থাকিব গতিকে আমি ষ্টিকাৰ থকাৰ কাৰণে বিক্ৰী কৰা নাই ষ্টিকাৰ থকালে যে সঁচা হ'ব সেইটো নহয় যাতে বিশুদ্ধতাটো আমি কাৰণ কিনা বিকা আমাৰ লগত হৈছে তাৰ কাৰণে আমি এয়া কাপোৰৰ তলত আমাৰ ইয়াৰ মোহৰটো লগাই দিছোঁ আৰু ইয়াত আমি স্বাক্ষৰ ৰাখিছোঁ ভিডিঅ'ৰ সন্মুখত 100% পিয়ৰ ডিগ পানী পিয়ৰ স্লিক এইদৰে আমাৰ প্ৰতিযোৰ কাপোৰৰ তলতে আমাৰ এইদৰে মোহৰ থাকিব গতিকে কোনোবাই যদি এই কাপোৰ নকল বুলি পৰিচয় কৰি দিয়ে চম্পা চিল্কলৈ আমি দায়িত্ব থাকিম এইটো আমি সজাগতাৰ কাৰণে কৰিছোঁ চম্পা চিল্কলৈ আহিব লাগে বুলি কথা নাই যি অঞ্চলতে ল'ব অসমৰ আপোনালোকে এইদৰে ভিডিঅ'ৰ সন্মুখত কাপোৰ ৰাখিব ভিডিঅ'ৰ সন্মুখত সকলো কথা জানি লৈ এই কাপোৰ কিনা বিক্ৰী কৰিব নকলৰ কাৰণে আমি সম্পূৰ্ণ দায়বদ্ধ বিশুদ্ধতাৰ পৰিচয় চম্পা চিল্কলৈ শুৱালকুছি কামৰূপ অসম ধন্যবাদ জয় হিন্দ জয় অসম কাপোৰ আধাহে ল'ব পাৰিলোঁ চিল্কালয়খনৰ পৰা আৰু কাপোৰ চাবলগীয়া আছে এসোপা মানে কমচে কম 7যোৰমান কাপোৰ আৰু ল'বলগীয়া আছে এতিয়া মানে ইমানেই বৰষুণীয়া পানী উৰুৱাই আহি আছে এতিয়া খাবলৈ 4টা বাজি গ'ল খাবলৈ সময়ে পোৱা নাই তাতে চাহ একাপ খাবলৈ দিয়া সেই কাপে খোৱা তাৰপিছত নাই আৰু এতিয়া কিবা এটা খাবলৈ গৈ আছোঁ এতিয়া আমি লোৱা দেখাই দিয়া বৰষুণ বেয়া বৰষুণ দি আছে কিন্তু মানে 4টা বাজি গ'ল যে বেয়া পেটৰ মানে পকাই গৈছে আৰু এতিয়া ভালকৈ খাম মানে য'তে খাওঁ একদম ভালকৈ খাম আৰু শুৱালকুছিত বহুত পানী হয় অকণমান বৰষুণত পানী চাওক শুৱালকুছি আমাৰ গুৱাহাটীৰ নিচিনাই পানী ইয়াতে কাপোৰ মানে এতিয়া কাপোৰ মানুহৰ চায়েই নহয় ন ইমান টাইম চালোঁ যদিও শেষেই নহ'লে আৰু তোমাৰ আছে চাগে চব ল'বলৈ আছে মেইন দুযোৰে আছে কাপোৰ ৰিচিপশ্যনৰ কাপোৰ কেইযোৰ আজি এতিয়া চাই যাওঁ আজি যদি নহয় কাইলৈ আৰু আকৌ এবাৰ আহি চাই যাব লাগিব তেতিয়া মানে আজি ৰাতি 8-9টামান বাজি যাব ইয়াতে এতিয়া পূৰা বৰষুণত পানী উৰুৱাই পানী চাওক গৈ আছোঁ মানে হোটেল এখনৰ নাম ক'লে দাদাজনে আমি চিল্কালয়খনত ল'লোঁ কাপোৰ তেওঁলোকে অলপমান ডিছকাউণ্ট কৰি অলপ হ'লচেল বুলি দিছে আৰু ভাল লাগিলে তেওঁলোকৰ লগত কথা বতৰা পাতি আপোনালোকে আহিলেও আহিব পাৰে চিল্কালয় আমি যোনখন ভিডিঅ'ত দেখালোঁ তাৰপিছতে এতিয়া খাব যাওঁ লখিমী হোটেল কৈছে কেনেকুৱা কি খানা পায় বেয়া খাম মানে বেয়া ভোগ বৰষুণত তিতিব লাগিব এতিয়া ইফালেতো পানী পূৰা আছে পেন খুচাই ল'ব লাগে একো নিব নালাগে মোবাইল এটা নিলেই হ'ল ঠিকছে খাই আহোঁগৈ হেৰি মোৰ মোবাইলটো অকণ চাৰ্জ ৰাখিবা অনলাইন পে'মেণ্ট কৰিব লাগিব আমাৰ বৰষুণে লগ নেৰে প্ৰথম লগ পোৱা দিনাও বেয়া বৰষুণ আছিলে কিনিব দিনাখনো বৰষুণ আজি এতিয়া এইফালে বৰষুণ আমি ফাইনেলি খাই বৈ ল'লোঁ পেট ফুল হৈ গৈছে ভোকত মানে পূৰা খালোঁ আৰু মুখৰ অৱস্থা নাইকিয়া হৈ গ'ল
আজি দিনটো বহুত কষ্ট কৰিছোঁ মই তোমাৰ কাৰণে আইও মোৰ মানুহটো বহুত ভাল দেই মোৰ কাৰণে কষ্ট কৰিছে মোৰ পচন্দৰ কাপোৰ দিছে আকৌ মেইন কেজু কিনিবলৈ আছে আজি পকেট খালী হৈ গ'ল খালি আজি পকেট খালী মই যি যোৰতে মানে হাত দিওঁ যে এইযোৰ ভাল লাগিছে বুলি ছাৰে পইচাৰ কথা নুসুধে দেই কিমানকৈ লৈ লোৱা তেনেকৈ কৰে সেইটো ভাল কোৱালিটি আৰু মানুহটো আজি আমাৰ বিয়াৰ গোটেইখিনি বজাৰ ইয়াতে কৰা হৈ গ'ল আৰু মানে আছে আৰু মেইন দুযোৰ আৰু ল'ব আছে কিন্তু আৰু আমাৰ ফালৰ 4 যোৰ ল'ব আছে 5 যোৰ ল'ব আছে সেইখিনি আজি যদি হয় এতিয়া আৰু বাকীখিনি ল'ম আৰু ন বাকী আমি এতিয়া ভাত খালোঁ ইয়াতে আৰু জেগাটো ৰখি আছোঁ ইমান ধুনীয়া জেগা ইমান ধুনীয়া পাহাৰ গোটেই এইটো চাইড দেখুওৱা নাই ধুনীয়াৰে পিছফালে চোৱা আৰু বৰষুণটো এৰাৰ পিছত বেছি ভাল লাগিছে মানে বতৰটো বহুত ভাল ইয়াতে এখন ৰেষ্টুৰেণ্টত খালোঁ প্ৰাৰ্থনা হোটেল বুলি মানে ভালেই আছে জমনি হ'ল আমাৰ লগত কৈ দিয়া জমনিটো দালি শেষ হোটেলখনত মানে 4:30 বাজি 5টা বাজি হ'ল 5 মিনিট আছে 5টালৈ দালি শেষ মাছৰ জোলৰ লগত ভাত দিছে ভেজ থালি 80 ৰুপিজকৈ আৰু অমলেট 20 টকাকৈ ঠিকে আছে আৰু ভালেই বাৰু বাকী বস্তুবিলাক ভালেই দিছে কিন্তু ভালেই দিছে খালি আমি সেইখনলৈ যোৱা হেঁতেন আৰু দেৰি হ'ল ইমান বৰষুণ দিছে এতিয়া বৰষুণটো এৰি বেছি খোজকাঢ়ি বেছি ভাল লাগিছে এতিয়া আমাৰ গাড়ীখনত অকণমান তেল ভৰাই লওঁ ইয়াতে তাৰপিছত আমিহে খালোঁ গাড়ীখনত তেল এতিয়া গাড়ীখনক খুৱাই লওঁ তাৰপিছত আকৌ কাপোৰত তেতিয়া এনাৰ্জিটো আহিব এতিয়া আকৌ যাওঁ শুৱালকুছি চাইডে মানে মেইন ইয়াতেই আছোঁ অকণমান আগত মেইন টাউনখন বাকীখিনি বস্তু লৈ লওঁ এইফালেদি যাম ব'লা এইফালে যোৱা লাইটত যোৱা এইফালে লাইটত যোৱা অলপ এইফালে চোৱা মেখেলা আহিব চাদৰৰ সমান চাদৰ কিনিলে যিমান বহল ফাইনেলি আমাৰ গোটেইখিনি কাপোৰ লোৱা হৈ গ'ল আৰু ন এইখন মানে লাষ্ট ইয়াৰ পৰা ল'লোঁ আৰু ষ্ট'ৰটো ফটো এটা মানে ৱেষ্ট কোট আৰু তাৰে তেখেতে যোনযোৰ মানে আমাৰ ৰিচিপশ্যনত পিন্ধিব তাৰ লগত কালাৰ মিলা ৱেষ্ট কোট এতিয়া ৰিভিল নকৰোঁ কালাৰ চালাৰ ন বিয়াৰ দিনা দেখিব চবেই সেইটো কালাৰটো আমাৰ ইউনিক হ'ব আমাৰ মানে ইউনিক কালাৰ এটা আমি পচন্দ কৰিছোঁ আৰু বাকী এওঁলোকৰ ৰিচিপশ্যনতো যোনযোৰ কাপোৰ হ'ব সেইযোৰ ইয়াৰ পৰা ল'লোঁ বাকী গোটেইখিনি আমি বেলেগৰ পৰা লৈ ল'লোঁ আৰু এওঁলোকৰ মাকৰ কাৰণে বেলেগ ল'লোঁ ইয়াৰ পৰা অৰ্ডাৰ দিছে মায়েও আমাৰ এযোৰ তাৰপিছত মোৰ কাৰণে অৰ্ডাৰ এযোৰ ছাৰৰ কাৰণে অৰ্ডাৰ পূৰা এইফালে পূৰা কাপোৰৰ আজি মানে দিনটো কাপোৰৰ মাজতে আৰু এতিয়া ধুনীয়াকৈ আমি ৰুম যাওঁ সোনকালে আইতাৰ কাৰণে এযোৰ কাপোৰ ল'ব আছে আইতাৰ কাৰণে লৈ আমি ৰুম যাওঁ আৰু এতিয়া মই গাড়ী চলাই যাম মানে গুৱাহাটীলৈ কেনেকুৱা লাগে আজি ফাৰ্ষ্ট টাইম চলাম গুৱাহাটীত তেতিয়া মোক উঠাব পাতিব য়েছ এতিয়া এওঁলোকে আমাৰ তাত মোৰ তাত থাকি যাব মানে ৰাতি কাইলৈ গুচি যাব আৰু ৰাতিপুৱা খেদি দিম তো বাই এতিয়া গাড়ী চলাই যাওঁ মানে ৰাতি 8টাই বাজিব হ'ল দিনটো চলাই তোমালোকে চাই ভাল বেয়া নাই এইফালে শুই গ'ল আৰু মানুহ